নমস্কাৰ দিনটোৰ খবৰসমূহৰ ভিতৰৰ মূল গুৰুত্বপূৰ্ণ খবৰসমূহ হৈছে যে পেঞ্চনাৰসকলে ঘৰতে বহি অনলাইন যোগে দাখিল কৰিব পাৰিব লাইফ সাৰ্টিফিকেট অৰ্থাৎ জীৱন প্ৰমাণপত্ৰ জানক কেনেকৈ লাভ কৰিব এই সুবিধা কেন্দ্ৰীয় চৰকাৰৰ পেঞ্চনাৰসকলে পেঞ্চন লাভ কৰিবলৈ প্ৰতি বছৰে জীৱন প্ৰমাণপত্ৰ বা বাৰ্ষিক জীৱন প্ৰমাণপত্ৰ পেঞ্চন বিতৰণ সংস্থাত জমা দিব লাগে প্ৰমাণপত্ৰখনৰ গুৰুত্বপূৰ্ণ কাৰণ যে ই পেঞ্চনাৰজনৰ অস্তিত্বৰ প্ৰমাণ প্ৰতি বছৰে 1 নৱেম্বৰৰ পৰা জীৱন প্ৰমাণপত্ৰ জমা দিব লাগে কিন্তু কেন্দ্ৰীয় চৰকাৰে 80 বছৰ আৰু তাৰ ওপৰৰ জ্যেষ্ঠ পেঞ্চনাৰসকলক অতিৰিক্ত সময় প্ৰদান কৰিছিল যিসকলে 1 অক্টোবৰৰ পৰা প্ৰমাণপত্ৰ জমা দিয়াৰ সুবিধা দিয়া হৈছিল পেঞ্চনাৰসকলৰ বাবে জীৱন প্ৰমাণপত্ৰ জমা দিয়াৰ প্ৰক্ৰিয়াটো সহজ কৰি তুলিবলৈ চৰকাৰে একাধিক বিকল্প প্ৰদান কৰিছে পেঞ্চনাৰ এজনে হয় বেংক ডাকঘৰ আৰু ৰাজ্যিক কেন্দ্ৰীয় শাসিত অঞ্চল চৰকাৰী কাৰ্যালয়ৰ দৰে পেঞ্চন বিতৰণ সংস্থাসমূহলৈ শাৰীৰিকভাৱে গৈ প্ৰমাণপত্ৰ জমা দিব পাৰে অথবা ডিজিটেলভাৱে জমা দিয়াৰ সুযোগ গ্ৰহণ কৰিব পাৰে যদি পেঞ্চনাৰজনে পিডিৰ আগত শাৰীৰিকভাৱে হাজিৰ হ'ব নিবিচাৰে তেন্তে তেওঁলোকে নিৰ্ধাৰিত ফৰ্মেটত যিকোনো নিৰ্দিষ্ট বিষয়ৰ স্বাক্ষৰিত জীৱন প্ৰমাণপত্ৰ দাখিল কৰিব পাৰে কেন্দ্ৰীয় পেঞ্চন একাউণ্টিং অফিচে জাৰি কৰা আঁচনিৰ পুস্তিকা অনুসৰি এনে পেঞ্চনাৰসকলক ব্যক্তিগত হাজিৰ হোৱাৰ পৰা ৰেহাই দিয়া হয় পেঞ্চনাৰসকলে জীৱন প্ৰমাণ পৰ্টেল ব্যৱহাৰ কৰি বাৰ্ষিক জীৱনৰ প্ৰমাণপত্ৰ অনলাইন যোগে জমা দিব পাৰিব এই পদ্ধতিত পেঞ্চনাৰসকলে জীৱন প্ৰমাণ এপ্লিকেশ্যন ডাউনলোড কৰি UIDAI নিৰ্দেশিত ডিভাইচৰ জৰিয়তে ধৰা পৰা বায়োমেট্ৰিক প্ৰদান কৰিব লাগিব জীৱন প্ৰমাণ ডিজিটেল প্ৰমাণপত্ৰৰ বাবে এজন ব্যক্তিৰ বায়োমেট্ৰিক ৰেকৰ্ড কৰিবলৈ অনুমোদিত সকলো ডিভাইচৰ তালিকা UIDAI প্ৰকাশ কৰিছে ইলেক্ট্ৰনিক্স আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয় আৰু ডাক বিভাগৰ ইণ্ডিয়া পোষ্ট পেমেণ্টছ বেংকে 2020 চনত ডাকঘৰ জৰিয়তে ডিজিটেল লাইফ সাৰ্টিফিকেট পদূলিমুখতে জমা দিয়াৰ সেৱা আৰম্ভ কৰে পেঞ্চনাৰসকলে গুগল প্লে ষ্টৰৰ পৰা পোষ্ট ইনফো এপ্লিকেশ্যন ডাউনলোড কৰি এই সুবিধা গ্ৰহণ কৰিব পাৰিব চৰকাৰে অনুমোদিত বাকী সংস্থাসমূহৰ জৰিয়তে জীৱন প্ৰমাণপত্ৰ উৎপাদন কৰা আৰু সংগ্ৰহৰ বাবেও ঘৰতে বেংকিং সেৱা আগবঢ়ায় ইয়াত 12টা ৰাজহুৱা খণ্ডৰ বেংক আছে যিয়ে 100খন ডাঙৰ চহৰত সেৱা আগবঢ়ায় এজন পেঞ্চনাৰ ডোৰষ্টেপ বেংকিং মোবাইল এপ্লিকেশ্যন DSBৰ অফিচিয়েল ৱেবছাইটত বা টোল ফ্ৰী নাম্বাৰ 1800-121-3721 আৰু 1800-1037-188ৰ জৰিয়তে এই সেৱা বুকিং কৰিব পাৰে জীৱন প্ৰমাণপত্ৰ জমা দিয়াৰ আন এটা পদ্ধতি হ'ল UIDAIৰ আধাৰ ছফটৱেৰৰ ওপৰত ভিত্তি কৰি মুখ প্ৰমাণীকৰণৰ প্ৰযুক্তি ব্যৱহাৰ কৰা ইয়াৰ জৰিয়তে পেঞ্চনাৰসকলে এণ্ড্ৰইড ডিভাইচৰ পৰা ডিজিটেল লাইফ সাৰ্টিফিকেট সৃষ্টি কৰিব পাৰে পেঞ্চনাৰজনক এখন লাইভ ফটো স্মাৰ্টফোনৰ জৰিয়তে বন্দী কৰি তাৰ পিছত জীৱন প্ৰমাণপত্ৰৰ এপত আপলোড কৰি ডিজিটেল লাইফ সাৰ্টিফিকেট তৈয়াৰ কৰিব লাগিব